নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম আৰু এয়া মোৰ লগত আছে মাহঁতৰ ঘৰৰ ফালৰ পৰা ভাওনা এভাগ আগবঢ়াইছিল ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰৰ আখ্যান ভাওনাখন চাবলৈ বহুত বেছি ভাল লাগিল আৰু বিশেষকৈ তাৰ এটা চিন বহুত বেছি মন চুই গ'ল আৰু ভাবিলোঁ মই সেয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকে চাব আৰু জনাব যে কেনেকুৱা লাগিল চাই যদুপতি কৃষ্ণই তোমার দ্বারা চলো শোনাইছো স্বাম কেনেদৰে অপেক্ষা নিখন্দি কৈছে আমাৰ তোমার স্থানীয় লোহে চোৱা সৰুৱা তোমাৰ আহোঁ পৰ তোমাৰ স্থানীয় লোহে পঢ়া চোৱা সৰু চোৱা কেনেদৰে আমাৰ পত্নী হবে তোমাৰ সুমন্ত্ৰণ কৰিছোঁ তাতেই তুমি শান্তি কৰিবা নিশ্চয় তুমি চাগে নিশ্চয় শান্ত গ্ৰহণ কৰা তুমি নিশ্চয় শান্ত তুমি নিশ্চয় শান্ত তোমার পরিচর্যা করবে অত দূর ভ্রমণ করে অত বড় করে পছন্দ করে বাইরে বন্ধু আহিছে বান্ধব একটি বান্ধব রক্ত স্বদেবী পথৰ কন্তকে পিন্ধি সখাই দুই পাও সিহঁত বিখ্যাত কৰি পেলালে তুমি নিশ্চয় বৰ
ৰবা বান্ধৱ মই তোমাক পৰিচৰ্যা কৰিম ৰবা অন্ত বৰ্ষৰ পাছত তুমি দ্বাৰকালৈ আহিছা বাল্যবন্ধু কৃষ্ণ সাক্ষাতৰ বাৰু কোৱাচোন গৃহৰ পৰা আহোঁতে তুমি কৃষ্ণৰ বাবে কি লৈ আহিছা নিশ্চয় কিবা সুস্বাদু আনিছা গতিকে বান্ধৱ্য কৰি পৰ যিমান ইচ্ছা মোৰ হাতে কৰাৰ বাল্যবন্ধু কৃষ্ণৰ বাবে তুমি গৃহৰ পৰা দৰিদ্ৰ ব্ৰাহ্মণ মই তোমালৈ কিয় দিম কিন্তু কথা তুমি যদি মোৰ স্বভাৱৰ কথা এতিয়াও নাজানা তেন্তে পুনৰ কৈছোঁ শুনা অতি অল্প বস্তু যদি মোৰ একান্তই পৰম ভক্তজনে এক চিত্ৰে আনন্দ মনেৰে আমার হাতে করে অর্পণ তেন্তে তাক আমি আনন্দেরে করুক কিন্তু নানান বস্তু যদি অভক্ত জনে অহংকারে মত্ত হই আমার হাতে করে অর্পণ তাক আমি কেতিয়াও নকৰুক গতিকে কথা এতিয়া তুমি যিবাৰিছা আনন্দ মনেৰে মোৰ হাতে কৰা আৰু চোৱা বন্ধুৰ উপহাৰ মই কেনেদৰে কৰিম গ্ৰহণ দৰিদ্ৰ ব্ৰাহ্মণ মই মিছা কথা তোমাক কেতিয়াও নকওঁ মই তোমালৈ একো নালাগে বাৰু সেই গুৰুবা অত বৰ্ষৰ পাছত তুমি দ্বাৰকালৈ আহিছা বান্ধৱ এদিনখনে দ্বাৰকাত দেখিবলৈ পাবা এটি নান্দনী আশা বান্ধৱ পুনৰ এবাৰ দুয়ো সেই দৃশ্যকেই কৰোঁ আশা বান্ধৱ অদূৰত দেখিছানে এখন শ্যামক্ষেত্ৰ নৌৰাৰ মাজেৰে লাস্য ভংগীমাৰে আহিছে এধারে স্ফটিকৰ নিৰ্মল ধাৰা দেখিছা তাৰে কাষতে দেখিছানে কেনেদৰে দুটি মৌন পক্ষীয়ে মুক্ত
কৰিছে বিচৰা ককা আৰু ককা ককা পানী দৈ দৈ নাচিব লৈছে ককা আৰু কি দেখিছা বান্ধ ককা তাত ফুলি থকা ফুলবিলাকত বুমুৰাবিলাক পৰি গুণগুণাবলৈ ধৰিছে ককা আৰু কি দেখিছা বান্ধ ককা মৰা দুটা আকৌ চলি গৈছে ককা আৰু ককা এই গুণবস্ত্ৰবিলাকে এইখনলৈকে চলাইছে ককা আৰু কি দেখিছা ৰং বিৰঙৰ ফুলবিলাকে হাঁহি আছে ককা আৰু তোমাৰ যোগ্য উপাচাৰ নহয় ভগানী শুনিবা বান্ধ সঁচাকৈ তুমি কৃষ্ণৰ হৃদয় আজিও চিনি নাপাওঁ এতিয়াহে বুজিলোঁ এই টোপোলাটি দিবলৈ মোক কিয় সংকোচ কৰিছিলা সামান্য অন্নমুনি মই তোমাক কেনেকৈ দিম ককা কোৱাচোন সামান্য কিন্তু বান্ধ তুমি সামান্য বুলি ভবাই সূৰ্য চাউলমুঠিয়ে মোক কিমান আনন্দ দিছে জানা তুমি সূৰ্য বুলি ভাবাই চাউলমুঠি আজি মোৰ বাবে এই জগতৰ সৰ্বোত্তম উপহাৰ আৰু বন্ধুৰ হাতেৰে পোৱা এই ক্ষুদ্ৰ চাউলমুঠি তুমি ভবাৰ দৰে নহয় ক্ষুদ্ৰ ইও যে আজি মোৰ বাবে এই জগতৰ মহামূল্যবান ৰত্ন সদৃশ গতিকে বান্ধ চোৱা তুমি ক্ষুদ্ৰ বুলি ভবা চাউলমুঠি মই তোমাৰ সন্মুখতে কেনেদৰে আনন্দেৰে কৰিম সক্ষম চোৱা বান্ধ এহি বুলি হৰি এক মুঠি ধৰি বুজিলাম দয়া বুজিলাম দয়া আৰু মুঠি ধৰি খাইবাক সুজন্তে ধৰিলা কি করে না এই মুখে অন্ন ভক্ষণ করিলে তে যখন দুষ্ট হয়ে বিপ্র সকল সিদ্ধি দিব আৰু যদি এই মুখে অন্ন ভক্ষণ কৰে তেন্তে মইও যাব লাগিব বিপ্ৰক সেইবৰ বাবে নালাগে প্ৰভু এই মুখে অন্ন আপুনি তেজি আহক প্ৰভু এই মুখে অন্ন আপুনি তেজি আহক প্ৰভু আপোনাৰ সঘাই না বস্তুৰ প্ৰতি মন আপোনাৰ অধিকাৰ আছে আপোনাৰ পত্নী হোৱাৰ স্বাৰ্থত মোৰোতো অধিকাৰ আছে দিয়ক এই উৎসন্ন আপুনি অকলে ভক্ষণ কৰিব নালাগে আমি সকলো পত্নীয়া ভাত কৰি খাওঁ বান্ধ সঁচাকৈ তুমি কিন্তু এতিয়াও পূৰ্বৰ দৰে সৰল হৈ থাকিলা ইমান সুস্বাদু বাৰু বান্ধ অত বৰ্ষৰ পাছত তুমি দ্বাৰকালৈ আহিছা বাল্যবন্ধু কৃষ্ণৰ সবে সাক্ষাৎ হ'বলৈ বাৰু বান্ধ তোমাৰ এবাৰ ইচ্ছা নাযায়নি বান্ধ ৰোমন্থন কৰিবৰ বাবে আমাৰ অতীতৰ স্মৃতি সেই যে আমি ধেনু চাইবলৈ গ'লো আহে বান্ধ আহা এই স্থানতেই তুমি আহৰণ কৰাইছ আৰু ইয়াতেই এবাৰ আমি পুনৰ উভতি যাওঁ সেই বৃন্দাবনৰ মাজলৈ আমি যে সেই ধেনু চৰাবলৈ যাওঁতে বান্ধ
মনত পৰেনে তোমাৰ হেনো চাৰিবলৈ যাওঁতে আমি যে গোপ বালাহতৰৰ গৃহত সোমাই লগতে চুৰ কৰি খাই দিলোঁ খাতে। গোপ বালাসকলে লবণ চুৰ কৰাৰ বাবে সকলোকে উৰাণত বন্দী কৰি শাস্তি কৰিছিল প্ৰদা। ককা তোমাকে বান্ধিছিলে ককা। আৰু বান্ধু মনত পৰেনে সেই বৃন্দাবনৰ কথা আমি যে ধেনু চাৰিবলৈ গৈ সকলো গোপ বালকে একেলগে গৃহৰ পৰা নিয়া অন্ন কৰিছিল ভক্ষ্য। আৰু যে এদিন প্ৰবল বৃষ্টিপাত প্ৰচণ্ড মেঘৰ গৰ্জ তুমি যে ভয়ত কাতৰ হৈ আমাৰ এই বুকুত লৈছিলা। ককা শীতৰ কোবত মোৰ দন্তই ঘৰখন হৈছে। আৰু মনত পৰেনে বান্ধু ৰাতিটো মোক তুমি তোমাৰ বুকুৰ মাজত সোমোৱাই ৰাখিছিলা ককা। আৰু বান্ধৱ মনত পৰেনে কি ককা? এদিন যে গোপ বালকসকল ভোকত কাতৰ হৈ থাকোঁতে তুমি যে বৃক্ষৰ আঁৰত লুকাই গৃহৰ পৰা নিয়া অন্ন অকলেই কৰিছিলা ভক্ত। আৰু মনত পৰেনে বান্ধু সেই বৃন্দাবনৰ দুষ্ট অসুৰবোৰৰ কথা বক ভেলু কাকু আদি দুষ্ট দুৰাচাৰবোৰৰ কথা। যে বহুত কৈছিলা ককা মনত আছে ককা? আৰু বান্ধু আৰু মনত পৰেনে কি ককা? তুমি যে মোক প্ৰতিদিনে হেনু চাৰিবলৈ আহোঁতে এটি নামেৰেই কৰিছিলা বাৰু। বান্ধৱ আজি পুনৰ মোক এবাৰ সেই নামেৰে কৰা বাৰু। মোৰ যে শুনিবৰ প্ৰবল ইচ্ছা হৈছে বাৰু। মাত্ৰ এবাৰ মোক সেই নামেৰে কৰা বাৰু। হেনু চাৰিবলৈ যাওঁতে হয় বান্ধৱ, মই তোমাক এটা নামেৰে মাতিছিলোঁ। হয় মাত্ৰ এবাৰ মোক আজি সেই নামেৰেই কৰা আহ্বান। কি নামেৰে মাতিছিলোঁ? হেনু চাৰিবলৈ যাওঁতে কি নামে মাতিছিলোঁ? মাথা বান্ধৱ মাত্ৰ এবাৰ মোৰ প্ৰবল ইচ্ছা হৈ পালে পুনৰ উভতি যাওঁ সেই শৈশৱৰ মাজলৈ। কি নামে? কানা Oh,